ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আজি এখন ঘৰলৈ গৈ আছোঁ। আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে আমি গৈ আছোঁ এখন বিশেষ ঘৰলৈ। বলক ঘৰখনত কি আছে আপোনালোকে চাব। আৰু আমি এতিয়া আহি আছোঁ, এইফালে আছে আমাৰ বাখৰ, এইফালে চান্দিনী আৰু এইফালে ভৱেন। আমি এতিয়া আহি আছোঁ, বলক। ঘৰটোত আছে কিছুমান গ্ৰাম্য অঞ্চলৰ সামগ্ৰী, যোনবিলাক আজিকালি প্ৰায় নোহোৱা হৈছে, লুপ্তপ্ৰায় সামগ্ৰী বুলি ক'ব লাগিব। সেই সামগ্ৰীসমূহ এই ঘৰটোত ধুনীয়াকৈ সাঁচি ৰখা হৈছে আৰু ধুনীয়াকৈ এই ঘৰটো সেই সামগ্ৰীবিলাকে ঘৰটো ধুনীয়াকৈ সজাই ৰখা হৈছে। আৰু বলক এতিয়া আমি আৰম্ভ কৰোঁ। এই ঘৰটোত আছে বিশেষ কিছুমান সামগ্ৰী, যোনবিলাক সামগ্ৰী আজিকালি গ্ৰাম্য অঞ্চলত প্ৰায় নোহোৱা হৈছে, প্ৰায় লুপ্তপ্ৰায় সামগ্ৰী বুলি ক'ব লাগিব। কিছুমান লুপ্তপ্ৰায় সামগ্ৰী এই ঘৰটোৰ ভিতৰত আছে, বাহিৰতো আছে। আৰু সেই সামগ্ৰীসমূহে ঘৰটো ধুনীয়াকৈ সজাই তুলিছে। আৰু বলক আমি ভিতৰলৈ যাওঁ আৰু ভিতৰনো কি আছে আপোনালোকক দেখাওঁ, বলক। এতিয়া আছোঁ ঘৰটোৰ বাৰান্দাত। মই বাৰান্দাখন ধুনীয়াকৈ দেখাই দিছোঁ। মই এতিয়া আহি পালোহি ঘৰটোৰ বাৰান্দাত। মই ধুনীয়াকৈ দেখাই দিছোঁ। এইখন এখন ধুনীয়া চিত্ৰ ইয়াত এনেকৈ সজাই তোলা হৈছে। আৰু আহক, বহুত বস্তু আছে এইফালে চাব। আৰু এইফালে আছে এখন ধুনীয়া পেইণ্টিং, চাওক কি ধুনীয়াকৈ ইয়াত ৱালত সজাই থৈছে। আৰু এইফালে আছে বহুত বস্তু, আহক। এইফালে আছে এইটো লেম্প, এইটো এটা ভগা লেম্প হয়। ইয়াত ধুনীয়াকৈ ওলমাই ৰাখিছে, ধুনীয়া এটা ডিজাইন হৈছে। আৰু এইফালে আছে এটা লেম্প। আৰু এইটো এটা খৰাহী, ইয়াত ধুনীয়াকৈ ফুলৰ টাব দি ধুনীয়াকৈ এইটো সজাই ৰখা হৈছে। এতিয়া মই আছোঁ ঘৰটোৰ ভিতৰত। আৰু আপোনালোকে ভিতৰতো দেখি গম পাইছে কিমান ধুনীয়াকৈ সজাই ৰাখিছে লুপ্তপ্ৰায় সামগ্ৰীসমূহ গ্ৰাম্য জীৱনৰ। আৰু এয়া মই ভালকৈ দেখাম, আগতে এনেকৈ দেখাই লৈছোঁ। এইফালে চাওক কিমান আছে। আৰু বলক এতিয়া মই ধুনীয়াকৈ বেক কৰি কেমেৰাটো দেখাই দিছোঁ। এইখিনি মই ধুনীয়াকৈ দেখাম, আগতে আপোনালোকক কেনেকৈ এবাৰ দেখাই লৈছোঁ। এয়া চাওক কি ধুনীয়াকৈ পুৰণি সামগ্ৰীসমূহৰ এটা সংৰক্ষণ বুলি ক'ব লাগিব, সংৰক্ষণ কৰি ধুনীয়াকৈ ৰাখি থৈছে এনেকৈ। এইটো হৈ গ'ল ঐতিহাসিক দোলা। ইয়াত লিখি থোৱাই আছে, নাম নাজানিলেও ইয়াত লিখি থোৱা আছে। মই ধুনীয়াকৈ দেখাই দিছোঁ। এইটো দেখিছে ঐতিহাসিক হাতীখুজীয়া পাতি, ইয়াত লিখা আছে। মই ধুনীয়াকৈ দেখাই দিছোঁ। হৈ গ'ল বানবাতি, আজিকালি প্ৰায় নোহোৱা হৈছে। আৰু এইটো চাওক বানবাতি কি ধুনীয়াকৈ ইয়াত সজাই ৰখা হৈছে। আৰু কিছুমান বস্তু ইয়াত আছে, মই ইমান ভালকৈ নামবিলাক নাজানো, তথাপি মই যোনবিলাক জানো দেখাই দিছোঁ। এইটো দেখিছে ইয়াত বাটুল গুটি ৰখা হয়, লিখা আছে গ্ৰাম্যানুভূতি। গ'ল ডিঙৰা, দেখিছে ইয়াত প্ৰায় লুপ্তপ্ৰায় সামগ্ৰীসমূহ প্ৰায়খিনি ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। আৰু ধুনীয়াকৈ ঘৰটো সজাই ৰখা হৈছে। আৰু এইটো হৈ গ'ল চেপা, যোনটো অসমীয়াত চেপা বুলি কয়। ইয়াত মাছ ধৰিবৰ কাৰণে পতা হয় চেপা।
আৰু এয়া দেখিছে টুকুৰা চৰাই বা ধুনীয়াকৈ সাজি ৰাখিছে। এইখন হৈ গ'ল হেংদাং। ইয়াত লিখাই আছে, মই ধুনীয়াকৈ দেখাই দিছোঁ। এয়া হেংদাং। অসমীয়া সমাজত প্ৰচলিত আহোম সমাজৰ বিয়াসমূহত এই হেংদাংখন ব্যৱহাৰ কৰা হয়। আৰু চাওক এইখন কি ধুনীয়াকৈ এনেকৈ সজাই ৰখা হৈছে ইয়াত। মই ধুনীয়াকৈ দেখাই দিছোঁ। ইয়াত এখন টেবুলত ধুনীয়াকৈ সজাই ৰখা হৈছে। এটা হৈ গ'ল জাপি। আপোনালোকে দেখি চিনি পাইছে, দেখিছে কি ধুনীয়া এটা জাপি। ইয়াক কেনেকৈ ধুনীয়াকৈ ৰুমৰ ভিতৰত সজাই ৰখা হৈছে জাপিটো। মই ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এইটো এনেকৈ পিন্ধি ফটো মাৰিব। আৰু এইখন দেখিছে এখন গৰু গাড়ী, ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি এনেকৈ ধুনীয়াকৈ ঘৰৰ ভিতৰত সজাই ৰাখিছে। মই চিনাকি কৰি দিব লৈছোঁ এই ঘৰখনৰ মুৰব্বী, আৰু তেখেতসকলে চিনিয়ে পায়। এয়া হৈছে আপোনালোকৰ মাজত দিকপল লাহন। তোমালৈ স্বাগতম জনালোঁ আৰু গ্ৰাম্য স্বাগতম জনালোঁ। সামগ্ৰীসমূহ আপুনি ঘৰটো ধুনীয়াকৈ সাঁচি ৰাখিছে। আৰু এই বস্তুবিলাক মানে এই সামগ্ৰীসমূহ আপুনি মানে কেনেকৈ ক'ৰ পৰা মানে কেনেকৈ আনিছে? প্ৰথমতে মই ক'ব বিচাৰোঁ যে গ্ৰাম্যানুভূতি আমাৰ এই অনুষ্ঠানটোৰ নাম দিয়া হৈছে। গ্ৰাম্যানুভূতিৰ লক্ষ্য উদ্দেশ্য হ'ল গাঁৱৰ আমাৰ যিবোৰ বিলুপ্তপ্ৰায় সম্পদসমূহ আমি সংৰক্ষণৰ মাধ্যমেৰে উপস্থাপন কৰা আৰু গাঁওখনক প্ৰতিনিধিত্ব কৰা। কথাটো হ'ল আমাৰ কিছুমান আজোককা আজো আইতাৰ এখন ডলা আছিলে। ডলাখন আমি অতিথি কক্ষত ভালদৰে উপস্থাপন কৰাৰ মানসেৰে প্ৰচেষ্টা অব্যাহত ৰাখোঁতেই এপদ দুপদকৈ এইখিনি হ'লগৈ। তাকে আৰু আপোনাৰ ইয়ালৈ বহুত মানুহৰ সমাগম ঘটে। বহুতকেইটা আপোনাৰ নিউজ চেনেলো ইয়ালৈ আহিছে, আৰু বহুতকেইজন ডাঙৰ ডাঙৰ ইউটিউবাৰ ইয়ালৈ আহিছে। আপোনাৰ কেনে অনুভৱ? ভাল লাগে। এইটো পৰ্যায়লৈ আহিবলৈ তেখেতসকলৰ যথেষ্ট অৱদান আছে। আৰু আমাৰ এটা গ্ৰাম্যানুভূতিৰ ফালৰ পৰা বাৰ্তা আছে যে আমি প্ৰাকৃতিক ভাৰসাম্যটো ৰক্ষা কৰিবলৈ গাঁও হিচাপে উপস্থাপন কৰিব লাগিব। এখন গাঁও হিচাপে থাকিবলৈ দিব লাগিব। যেনে ধৰক উন্নতিৰ প্ৰয়োজন আছে, পৰিৱৰ্তনৰ প্ৰয়োজন আছে, কিন্তু আমাৰ যি খেতি পথাৰ জৈৱিক পদ্ধতিৰে কৰে, লগতে আমাৰ যিটো গছ গছনিৰ পৰিৱেশ, তামোল বাৰীৰ পৰা আৰম্ভ কৰি মাছ পুঠিৰ পুখুৰীৰ পৰা আৰম্ভ কৰি সকলোখিনি আমি সেইটো ভাৰসাম্যটো ৰক্ষা কৰি চলিব লাগিব। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ এই মূল্যৱান সময়খিনি আমাক দিয়াৰ বাবে। আৰু তোমালৈও স্বাগতম থাকিল। ধন্যবাদ। ধন্যবাদ। আৰু এইফালে আছে এটা ধুনীয়া বাঁহেৰে বনোৱা ঘৰ, কি ধুনীয়াকৈ সজাই ৰাখিছে। আমি এতিয়া ঘৰলৈ যাব লৈছোঁ। আমাৰ ভিডিঅ'টো কৰি হৈ গ'ল, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বাই।